নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰ আকৌবাৰ স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মছন্দৰী আৰু মাছৰ এটা খুব সুন্দৰ তৰকাৰী ইয়াৰ বাবে মই এয়া ভাঙন মাছ ভালকৈ ভাজি লৈছো আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে মাছ ভজা কেৰাহীটোতে পুনৰ অকমান মিঠাতেল দি মছন্দৰী পাতকেইটা দি দিম আৰু ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি গোটেইখিনি ভালকৈ লৰাই ঢাকনি এখনেৰে ঢাকি দিম যাতে মছন্দৰী নিজৰ পানীটো উলাই যায় ইয়াতে আৰু বেলেগ একো মছলা ব্যৱহাৰ কৰা নহয় কিছু সময় পাছত ঢাকনিখন গুছাই দিলো এয়া চাওক মছন্দৰীখিনি গুটে অকমান হৈ গৈছেগে এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি পানী দিম আৰু গুটেখিনি উতলিবলৈ দিম যেতিয়া তৰকাৰীখন ভালকৈ উতলি যাব ইয়াতে ভাজি ৰখা মাছ কেইটা এটা এটাকৈ দি তৰকাৰীখন ঘন হোৱালৈ অপেক্ষা কৰিম তৰকাৰীখন অলপ ঘন হৈ গলে খাব পৰা হৈ যাব এই তৰকাৰীখন খাই খুবেই ভাল লাগে আৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয় বিশেষকৈ যাৰ গেষ্ট্ৰিক আছে কনিক ডিসেন্ট্ৰি আছে হেবিলাকৰ কাৰণে আপোনালোকে যদি ৰাতিপুৱা খালি পেটত মছন্দৰী পাত কেইটামান চুবাই খাই দিয়ে গেষ্ট্ৰিক একদমেই নোহোৱা হয় আৰু যদি আজি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ